কৰ মানুহ আহিছে দেখা পাইছোঁ ভাঙি পৰি আছে বৰষুণত তামোল কটাক লৈ ইমান কাজিয়া হৈ আছে গুড মৰ্ণিং ৱেলকাম টু মাই নিউ ব্লগ আজি বৰষুণ দি আছে আকৌ বহুত মই অফিচ যাব ওলাইছোঁ বৰষুণ দি থকাৰ কাৰণে গাড়ীখন লৈ ল'লোঁ নহ'লে এনেই বাইক লৈ যাওঁ সদায় যেনে তেনে ৰাতিপুৱা শুই উঠি আহোঁ আৰু সদায় বিশেষকৈ বৰষুণৰ দিনকেইটাত একদম ডিউটি আহিব মন নাযায় একদম শুই থাকিব মন যায় বহুত শুই থাকিব মন যায় টাইমটো যদি অকণমান দেৰিকৈ হোৱা হ'লে ভাল লাগিলেহেঁতেন 8টা বজাৰ পৰা 10টা মানৰ পৰা হোৱা হ'লে ডিউটিটো ভাল লাগিলেহেঁতেন আমাৰ উপায় নাই যাৰ যেনেকুৱা ৰুল নিয়ম নীতি মই আহি পালোঁ ডিউটি আমাৰ বেছি দূৰ নহয় কোৱাটাৰৰ পৰা 1/2 কিলোমিটাৰ 1 কিলোমিটাৰৰ ভিতৰতে বেছি 800 কিলোমিটাৰমান 800 মিটাৰমান হ'ব ভাঙি পৰি আছে বৰষুণত হ'বতো ভাত খাব লৈছোঁ শুকান মাছ ভাজি দিছে ধুনীয়াকৈ টিপটপ দাদা কেনেকুৱা লাগিছে দালিখন বৰষুণ দিয়াৰ কাৰণে কাপোৰবোৰ মেলিব পৰা নাই ভিতৰতে সোমাই থ'বলগীয়া হৈছে ভাত খালোঁ ভাত খাই উঠি এতিয়া আকৌ যাব ওলাইছোঁ ডিউটিত লাঞ্চ টাইম খতম সেইবোৰ কালি ইয়াতে পূৰা চাফা কৰি দিলোঁ হেৰি তিয়ঁহ আৰু জিকা লগাই থৈছিলোঁ জিকাজোপা নালাগিলে বা তিয়ঁহ লাগিছিলে কিন্তু ইমান জংঘল হৈ গৈছে মহ হৈছে সাপ হ'ব বুলি গুচাই দিলোঁ গোটেই ৰাতি ৰাখিয়ে নাই ঘৰ এঘণ্টামান ৰখি থকা এইজন ক'ৰ মানুহ আহিছে দেখা পাইছোঁ তাৰ লগত এই পিচ বহুত দূৰৰ পৰা তোক ইমান চাপৰ চাপৰকৈ লাগিছে গাড়ীটো তামোল কটাক লৈ ইমান কাজিয়া হৈ আছে দেউতা মায়ে চিৰিয়েল চাই আছে দেউতা চিৰিয়েলখন চাই ভাল পায় সেইকাৰণে ঘৰলৈ আহিছিলোঁ তেতিয়া চিৰিয়েলখন চাইছোঁ কাৰণ কোৱাটাৰত টিভিখন লৈ থোৱা নাই মই ইয়াতে দি দিলোঁ ঠিক আছে ছাৰ ডাইৰেক্ট ফালি দিয়া আমাৰ ছোৱালী এলা পেচা নহয় তামোল চামোল চব কাটিব পাৰে দেখিছে আজিকালি মডাৰ্ণ ছোৱালী হ'ব পাৰে কিন্তু তামোল কাটি খাই খুৱাব পৰা একদম চবাই দে কাৰা কৰক কুৰম কুৰ